নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বাবু হাজৰিকা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই সৰু ইউটিউব চেনেলটোত অলপ বেলেগ ধৰণে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি? যিহেতুকে আপোনালোকে গম পাইছেই থাম্বনেলত দেখি মই কি বনাব লৈছোঁ, গতিকে এয়া আজিৰ কাৰ্যসূচী মূল আকৰ্ষণ নেকি, মূল খাদ্য। এইখিনি মই এতিয়া ধুম ধুনীয়াকৈ। ধুনীয়াকৈ মই এতিয়া ধুম অলপ। আমাৰ গাহৰি মাংস বইল হৈ গ'ল ধুনীয়াকৈ, বগা বগা ফেন ওলাইছে। তাৰপৰা আৰু অকণ হৈ লওক নেকি। এতিয়ালৈকে এটা কাম কৰোঁ, পিঁয়াজ বিলাহী ধুনীয়াকৈ মানে কি বুলি কয় গা চা ধুৱাই লৈছোঁ। তাৰপৰা এতিয়া মই কৰিম কি, পিঁয়াজ 3টা লৈছোঁ। পিঁয়াজ 3টাটো পেষ্ট বনাম, লগতে মানে আদা নহৰুৰ লগত পেষ্ট বনাম। 3টা নহয় 2টা দিছোঁ। আৰু এয়া নহৰু বাইদেউ আকৌ কৰিলে, আদা মিনটক দি দিলোঁ, জলকীয়া দি দিছোঁ। তাৰপৰা বাকীটো এতিয়াতো কৰিম কি পেষ্ট। আৰু মই ইয়াতে লৈ লৈছোঁ বিলাহী 3টা, আলু 3টা, মই এতিয়া কৰিম এইটো মিক্স। এতিয়া মই নহৰু পকাই দিওঁ, জলকীয়া আদা ভিন্দো বস্তুটো পানী অকণ দিব লাগিব, নহ'লে নহ'ব মানে। অকণমান পানী দি দিলোঁ। এতিয়া মই মাৰি আমাৰ পেষ্ট হৈ গ'ল ৰেডি। আদা নহৰু জলকীয়া দিলোঁ, বেছিকৈ দিয়া নাই যিহেতু গাহৰি মাংস তেল ওলায়। মছলা বুলিবলৈ একো নিদিওঁ, তেল অলপ দিছোঁ। এয়া আমাৰ বইল কৰি থোৱা মাংস, দেখিছে আৰু পিঁয়াজে দিম। তাৰপৰা এইটো আদা নহৰু পেষ্টটো তেলতে দি দিম। তেল আমাৰ গৰম হৈ গ'ল, দি দিলোঁ পিঁয়াজ, পিঁয়াজখিনি আধা ৰঙা হ'বলৈ দিম, বেছি নহয় অকণমান ৰঙা হোৱাৰ পিছতে আদা নহৰু পিচি থোৱা আদা নহৰু পেষ্ট, আদা নহৰু পিঁয়াজ চব দি দিলোঁ। তেজপাত দি দিলোঁ। এতিয়া ইয়াতে কৰিম কি, হালধি অলপ দিম, হালধি দি দিলোঁ। মই ইয়াতে নিমখো দি দিম। এইখিনি সম্পূৰ্ণ ৰঙা হ'বলৈ নিদিওঁ। আৰু লগতে ভাতৰ চিটি মাৰিলে ইয়াত মই এতিয়া আধা ৰঙচুৱা হৈ গৈছে। মাংসটো ভাজিব লাগিব যিহেতু বইল কৰি থোৱা মাংস দি দিলোঁ। এতিয়া এইখিনি আচ্ছাছে মই মিক্স কৰি দিম ভালকৈ আৰু। মাংসখিনি ধুনীয়াকৈ লুটুই পুটুই কৰি দিছোঁ। এতিয়া অলপ দেৰি ভাজিম হিলাই
গেছটো একদম কমাই দিম, নহ'লে মছলাখিনি লাগি দিব। মছলা মানে একোৱেই নাই, আদা নহৰু পিঁয়াজ জলকীয়া। এতিয়া মই কৰিম কি, অল্প ঢাকনা লগাই দিম, বছ। গোন্ধটো মজা লাগিছে দেই। আপোনালোকে মোবাইলতে গুলি যাব। এতিয়া মই দি দিম কাটি থোৱা আলু। আলু 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 সৰু সৰু চাই 3টা লৈছিলোঁ। এতিয়া আলুটো আধা সিজা হ'বলৈ দিম। আলুটো আধা সিজাৰ পিছত দিম আপোনাৰ টমেটো। আকৌ ঢাকি দিম 10-15 মিনিটৰ কাৰণে। তলফালে মছলাটো অলপ লাগি যোৱা নিচিনা হৈছে। এতিয়া মই কৰিম কি, কাটি থোৱা বিলাহী ভণ্টি কিডোখৰ দি দিছোঁ ধুনীয়াকৈ। পানী লাগে। তাৰপিছত এতিয়া মই একদম পূৰা আৰু ঘুটলি মুটলি কৰি দিম। তেতিয়াহ'লে মাংসটো হৈ থকাও নাই। ভোক লাগিছে, কিবা এটা খাই লওঁ ব'লক। ভাত হোৱালৈকে যিহেতু দেৰি আছে, সেইটো কাৰণে বজাৰৰ পৰা আম আনিছিলোঁ। ভাবিছোঁ অকণমান আমটোকে অলপ চেলে বকলাই খাওঁ, ৰাতিপুৱা লঘু আহাৰ হিচাপে। ভাত খাবলৈ যিহেতু টাইম আছে, সেইটো কাৰণে আমকে 2 পিচমান মাৰি লৈছোঁ। ধুনীয়া মিঠা। চামুচৰ দৰকাৰ নাই, ধৰি মজা মজা। বিলাহীখিনি প্ৰায় সিজি গ'ল, আধা সিজা হৈছে, সম্পূৰ্ণ সিজা নাই। ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই কি কৰিম, পানী উতলি আছে, বইল পানীটো মানে উতলা পানীটো ইয়াতে গৰম, উতলা পানীটো ইয়াতে দি দিম। দালি চালি যিহেতু একো বনোৱা নাই, সেইটো কাৰণে জোল অলপ দি দিম। গৰম পানী দিলে কি হয়, লগে লগে উতলি যায়, নহ'লে ঠাণ্ডা পানী দি পেলাই আকৌ উতলিবলৈ ৰখি থাকিব লাগে, সেইটো কাৰণে। তাৰপিছত পানী দিয়াৰ লগে লগে উতলি গ'ল, কাৰণ কেলৈ পানীখিনি গৰম আছিলে, সেইটো কাৰণে। এতিয়া অলপ উতলিবলৈ দিম। আলু প্ৰায় আধা সিজি গ'ল, বিলাহীও সিজিলে আধা। 10-15 মিনিট উতলাৰ পিছত বছ। এতিয়া মই ঢাকন লগাই দিম। মজা। জোলটো প্ৰায় শুকাই গৈছে। আলু কেইটামান ভাঙি দিলে ভাল হ'ব। আলুটো অকণমান ভাঙি দিছোঁ, জোলটো অকণমান ডাঠ হ'বলৈ। চব ভাঙি নিদিওঁ, 2খন ভাঙি দিছোঁ। মাংসৰ লগত আলু খাই ভাল লাগে। দুডোখৰ ভাঙি দিম, পকাই দিওঁ। কৰিম কি, কাটি থোৱা ধুনীয়া পকাই দিওঁ, ওপৰত দি দিছোঁ। ধুনীয়া ককাইটো দি দিছোঁ। এতিয়া 2 মিনিটমান এনেকৈ ঢাকি দিম। বছ, আমাৰ মাংস ইজ ৰেডি। এতিয়া সকলো ঠিক হৈ গ'ল, অকল মাৰিব লাগে, ভালে হ'ল। আৰু নিজৰ অলপ সৰহকৈ লৈছোঁ। এয়া আপোনাৰ এয়া গাহৰি লগতে এয়া চাটনি আছিলে, চাটনি অলপ। তাৰপৰা এয়া চালাড মানে বিলাহী পিঁয়াজ চবেই খাই চাওঁ নেকি? এতিয়া টেষ্ট কৰি চাওঁ ন? প্ৰথমে চব্জি এডোখৰ খাইছোঁ, ভাল লাগিছে।
ভাল লাগিছে বুলি ক'ম, কাৰণ কেলৈ মই নিজে বনাইছোঁ যে। ভালে হৈছে, খাবলৈ ভালে লাগিছে। ইয়াত অন্য একো মছলা দিয়া নাই, আদা, নহৰু, জলকীয়া ইমানেই, আৰু তেজপাত দিছোঁ। তাৰ বাদে বেলেগ মছলা একো দিয়া নাই। ইয়াত গোন্ধ বুলি ক'লে আদা, নহৰু, ধনিয়া গোন্ধটো আহিছে, ইমানেই। ভাল লাগিছে। মই আপোনালোকক এনেকৈ বনাই খাবলৈ পোৱা নাই, মানে আপোনালোকে নাভাবিব যে মই আপোনালোকক এনেকৈ বনাই খাবলৈ শিকাইছোঁ বা গাহৰি মাংসৰ ৰেচিপি বনাই শিকাইছোঁ, সেইটো নহয়। মই এনেকৈ বনাই ভাল পাওঁ বা এনেকৈ বনাই খাওঁ, সেইটো কাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে ভুল নুবুজিব। এয়াই আৰু আজিৰ ভিডিঅ'টো। তেতিয়াহ'লে মাৰোঁ নেকি? চাটনিখনো ভাল লাগিছে। চাটনিখন কালি বনোৱা আছিলে, বহুত আলু ভাজি। আমাৰ কেমেৰামেনে মোবাইল ধৰি আছে, কেমেৰামেনৰ কাহিত সৈতে আছে। ঠিক আছে, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।